নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা নৱপ্ৰজন্মৰ ক্ৰাছ দীপলিনা ডেকাৰ বিয়া। হয়, ঠিকেই শুনিছে। পিছে কাৰ সৈতে ইমান মনে মনে বিয়াপাশত আবদ্ধ হ'ব ওলাইছে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী? এই সকলোবোৰ কথা ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে গম পাব। তেন্তে ব'লক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, অহা 15 নৱেম্বৰ তাৰিখে অসমবাসী ৰাইজক সাক্ষী কৰি বিয়াত বহিব কণ্ঠশিল্পী দীপলিনা ডেকাই। কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত এই ফটোখন শ্বেয়াৰ কৰি এনেদৰে লিখিছে, মই জ্যোৎস্না, তেওঁ প্ৰভাত, আমাৰ এটি কাহিনী আছে। পিছে ৰিয়েল লাইফত নহয়, ৰিল লাইফতহে বিয়াপাশত আবদ্ধ হ'ব ওলাইছে অভিনেত্ৰী দীপলিনা ডেকাই। জ্যোৎস্না আৰু প্ৰভাতৰ এই সকলোবোৰ কাহিনী অহা 15 নৱেম্বৰত ছবিগৃহত চাবলৈ পাব অভিমন্যু ছবিখনৰ জৰিয়তে, য'ত জ্যোৎস্না আৰু প্ৰভাতৰ চৰিত্ৰত অভিনয় কৰিছে দীপলিনা ডেকা আৰু জনপ্ৰিয় অভিনেতা কমল লোচনে। লগতে অভিনেত্ৰী অমৃতাকো দেখিবলৈ পাব এই অভিমন্যু ছবিখনত। বন্ধুসকল, আপোনালোক কোনে কোনে অভিমন্যু ছবিখন চাবলৈ অধিক আগ্ৰহেৰে বাট চাই আছে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।